तो रायजोफोर जोंहा थाख्लाय नार्जारि बिथांखौ पुलिसा उन्दै हिन्जावसाखौ जिनाहारि खालामनायनि दायाव हमबाय होननानै जों मिथिनो मोन्दों। दिनै बे भिडिअआ भाइरेल जागासिनो दं। नोंथांमोनाबो बे चेनेलाव नायलांबानो जाबाय, लोगोसे बे चेनेलखौ साबस्क्राइब खालामबानो जाबाय। আজি কোকৰাঝাৰ পুলিচে এজন আসামী লৈ আহিছে। ইয়াৰ নাম হ'ল প্ৰজিত নাৰ্জাৰী, এলাইজ বাদল, এলাইজ থাকলাই। তেওঁৰ কোকৰাঝাৰ PS কেছ নাম্বাৰ 501/22 এই কেছ সংক্ৰান্তে আনিছিলে আৰু আণ্ডাৰ ছেকশ্যন আছিলে কেছটো 363, 370+1+4, 370A+1 আৰু 376(3) IPC ৰিটুইট ছেকশ্যন 6 অফ পক্সো এক্ট। তেওঁ পুলিচে আজি প্ৰডিউচ কৰে আৰু পুলিচ ৰিমাণ্ডত 5 দিনৰ কাৰণে বিচাৰে, কিন্তু যিমান সম্ভৱ জাজে 2 দিনৰ কাৰণে পুলিচ ৰিমাণ্ড এলাউ কৰিছে আৰু বাকীখিনি আণ্ডাৰ ইনভেষ্টিগেশ্যন। এইটো পুলিচে ভালকৈ গম পাব। এইটো কেছটো 2022 চন।